গুড মৰ্ণিং আৰু মই ৰশ্মি আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ আৰু ৰাতিপুৱাই শুই উঠি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো চাই শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমেই পায়। আৰু বিচনাৰ পৰা এইমাত্ৰ উঠিবলৈ লৈছোঁহে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে বেটা উঠাই নাই, সেইটো শুই আছে। কেনেকৈ হৈছে দেখিছেনে? এইফালে পিঠি চিঠি চব ওলাই আছে। চাই যাব তেনেহ'লে ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া দুপৰীয়া হ'ল, মায়ে ঠিক কৰি আছে কুকুৰা আৰু মায়ে মোক কৈ আছে চাই লহি তইতো নাজান কেনেকৈ এইবোৰ কাম কৰে, তই চাই লহি, তয়ো শিকিব পাৰিবি তেতিয়া। আৰু মায়ে যেতিয়া কৈ আছিলে কথাষাৰ মই তেতিয়া ভাবিলোঁ অকল ময়ে নজনাকৈ আছোঁনে আৰু মোৰ লিখীয়াকৈতো বহুত মানুহ আছে কিছুমান নজনা কাম। মই ভাবিলোঁ দেখুৱাই দিওঁ, তেতিয়া নজনাবিলাকৰ কাৰণে সুবিধা হ'ব। আৰু বহুতে জানে এইবোৰ কাম কৰিবলৈ কাৰণে, আৰু যিসকলে জানে তেওঁলোকে এইডোখৰ স্কিপ কৰিব পাৰে। আৰু সেয়াই নজনাখিনি শিকিব বা দেখিব বুলি এইকণ দেখুৱাই দিছোঁ। খাবলৈ দিয়া নাই যে আজি টোপোলাটো টেপোৱে নাই, চাউল কেইটামান দিছিলোঁ তেওঁ আমাৰ ঘৰত কেতিয়াবা এনেকুৱা হয় কুকুৰা থাকিলেও মানে মাৰিবলৈ কাৰণে বা এইবিলাক বাচি মেলি ঠিক কৰি দিবলৈ মানুহ পোৱা নাযায়, সেইবাবে খোৱাই নহয় কেতিয়াবা। আৰু কেতিয়াবাহে পাওঁ, নিজে কৰিবলৈ জানিলেতো যেতিয়া মন যায় তেতিয়াই খাব পাৰোঁ। সেইকাৰণে মায়ে কৈ থাকে, মই যেতিয়া কওঁ মানে এনেকৈ ভাবিছিলোঁ কৰিম বুলি, মায়ে কয় নিজে সেইকাৰণে কৰিবলৈ শিকিব লাগে, জানিব লাগে বুলি। সেইবাবে ভিডিঅ'টো অকণমান কৰি থৈছোঁ আৰু দেখুৱাই দিছোঁ আপোনালোককো। একদম ফুপে হেৰি কেনেকৈ ধুনীয়াকৈ কাটি সেইখিনি দেখিলি না? সেইকেইটা লগতে এৰি আহিছে দিছে না, কেতিয়াবা থাকি আহে। সেইটো চা খাবা। আৰু এয়া কুকুৰা বচা হৈ গ'ল আৰু মায়ে এতিয়া এইটো ধুইছে, ধুই মেলি নিজেই কাটিলে। হালধি নিমখ এয়া মাংস মেৰিনেশ্যন কৰা হৈ গ'ল। আৰু এতিয়া গছজোপাত জলকীয়া কেইটামান পকি আছিলে, তাকে ভাবিছোঁ ছিঙোগৈ, এইখিনি আচাৰ কৰিব লাগিব। মায়ে মই দুইজনীয়ে ছিঙিলোঁ। এয়া কিহৰ লগত আচাৰ কৰিম জানেনে? এইখিনি খাই মই বিৰাট ভাল পাওঁ, বহুতেই ভাল পায় আচলতে। এয়া দেখিছেনে বাঁহৰ গাজৰ লগত আচাৰ কৰিম। আৰু গাজকেইটা এনেকৈ দুটুকুৰাকৈ কাটি লৈছোঁ আৰু এনেকুৱা ধৰণে ৰুকনিত ৰুকি লৈছোঁ মই। আৰু ৰুকি লৈ এইখিনি একদম খুব টানকৈ চেপিছোঁ যাতে পানী অলপো নাথাকে। তেনেকুৱা ধৰণে চেপি পেলাই নি মই এটা বৈয়ামত ভৰাই লৈছোঁ। আৰু এইখিনি জলকীয়াখিনি একেবাৰে তেনেই সাধাৰণকৈ বনাইছোঁ, মই আচলতে এনেকৈয়ে ভাল পাওঁ। আৰু কেঁচা জলকীয়া দি দিছোঁ
এনেকুৱাকৈ কেঁচা আৰু পকা মিক্স আছে। মাজতে অলপ জলকীয়া ভৰাই দিছোঁ আৰু আকৌ গাজ দি দিছোঁ ওপৰত। তাৰপাছত আকৌ জলকীয়া দি দিছোঁ। আৰু এতিয়া অলপ কেঁচা মিঠাতেল দি দিছোঁ। তাৰ পৰা অলপ নিমখ দি দিছোঁ আৰু নিমখখিনি অকণমান খুচি খুচি ভিতৰলৈ সোমাই যোৱাকৈ সোমোৱাই দিছোঁ। আৰু এতিয়া অলপ আকৌ মিঠাতেল দি দিছোঁ। আৰু এইখিনি অলপ দিন হোৱাৰ পিছত খাবলৈ ভাল হ'ব। এনেকুৱা ধৰণেই ভাল পাওঁ মই। এয়া বাঁহৰ গাজৰ আচাৰ ৰেডি হৈ গ'ল মোৰ। আৰু এইখিনি খৰিচাৰ কাৰণে থৈছোঁ। একেধৰণে ৰুকি ল'লোঁ, ৰুকি লৈ আকৌ চেপি চেপি এনেকুৱা ধৰণে বটলত ভৰাই থৈ দিলে হ'ব। আৰু সেই যে কুকুৰাটো গুচাইছিলে আৰু এই ঠেংকেইটা পুৰি খাম বুলি ক'লে বেটাইও খাব আৰু এটা মই খাম। আৰু দেখিছেনে কিমান ধুনীয়াকৈ অকণমান পুৰি দিয়াৰ লগে লগে ওপৰৰ স্কিনটো এৰ খাই যায়। এয়া দেখিছে কেনেকুৱাকৈ এৰ খাই গৈছে। কুকুৰা ঠেং বহুত বছৰৰ পিছত খাইছোঁ আজি। আগতে সৰুতে খাইছিলোঁ। আমি বেটা সমান হৈ থাকোঁতে তেতিয়াই খোৱা ঘৰত। তাৰপাছত আৰু নাই খোৱা ডাঙৰ হোৱাৰ পিছত আজি খাইছোঁ। আৰু এতিয়া এখন কেৰাহী এনেকৈ গৰম কৰি লৈছোঁ আৰু কেৰাহীখনত অলপ মিঠাতেল দি দিছোঁ। এনেকুৱা ধৰণে কাটি লোৱা হৈছে আৰু এইখিনি হৈছে আদা নহৰু, লগতে কেইটামান এয়া দেখিছেনে ক'লা ক'লা জালুক কেইটামানো লগত দি দিছিলোঁ। এয়া ধনিয়া পাউডাৰ দিয়া হ'ব আৰু এয়া জিৰা পাউডাৰ, মিট মছলা, মাংসখিনি মেৰিনেশ্যন কৰোঁতে অলপ মিট মছলা দিয়া হৈছিলে আৰু এতিয়া অলপ দিম। আৰু এয়া হৈছে গৰম মছলা। এয়া তেলখিনি গৰম হ'ল আৰু তেল গৰম হোৱাত মই পিঁয়াজখিনি দি দিলোঁ। আৰু পিঁয়াজখিনি অকণমান গল্ডেন কালাৰ হৈ গ'ল। সেইকাৰণে এতিয়া ইয়াত আদা নহৰুখিনি দি দিছোঁ। গোটেইখিনি ভালকৈ এবাৰ লৰাই দিছোঁ এনেকুৱা ধৰণে। এতিয়া ইয়াতে হালধি দি দিছোঁ, চেনি দি দিছোঁ। চেনিখিনি পিঁয়াজ নিদিয়া আগতে দিব লাগে, তেলখিনি গৰম হওঁতে, তেতিয়া বেছি ভাল হয়। মোৰ থাকি গ'ল সেইকাৰণে মই এতিয়াই দি দিছোঁ। আৰু ইয়াত এতিয়া ধনিয়া পাউডাৰ দিয়া হৈছে, জিৰা পাউডাৰ দিছোঁ, মিট মছলা আৰু এতিয়া দিছোঁ অকণমান গৰম মছলা আৰু গোটেইখিনি ভালকৈ এবাৰ লৰাই দিম এতিয়া। আৰু ইয়াতে এতিয়া মেৰিনেশ্যন কৰি থোৱা মাংসখিনি দি দিম। মাংসখিনি দি মই আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। আৰু ইয়াতে এতিয়া সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দিব, কম বেছি পৰিমাণে। নিমখখিনি দি লৈ আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া ঢাকনি লগাই দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। আৰু ইয়াতে মই এতিয়া অলপ আলু দি দিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান আদা নহৰু থৈ দিছিলোঁ, সেইখিনি দি দিছোঁ। আৰু দি লৈ আকৌ এবাৰ ভালকৈ লৰাই দিম। এয়া দেখিছেনে মাংসৰ কালাৰটো অলপ সলনি হ'ল আৰু আলুখিনিও সিজিলে। এতিয়া মই ইয়াতে অলপ পানী ইমানখিনি দি দিছোঁ। এইখিনি উতলি উতলি আধা হোৱালৈকে মই উতলাই থাকিম, যাতে মাংসৰ ৰসটো জোলখিনিলৈ আহে আৰু জোলখিনি খাবলৈ টেষ্টি হয়। তেনেকুৱা ধৰণে ৰাখিম। আৰু এইখিনি উতলি উতলি পানী অলপ কমিলে আৰু ইয়াতে এতিয়া মই অলপ কষ্টুৰি মেথি দি দিম। আৰু এই কষ্টুৰি মেথিখিনি দি লৈ অকণমান সময় উতলিবলৈ দিম। আৰু এইখিনি মাংসখিনি হৈ গ'ল। আৰু এইডোখৰ এনাইকে বেটাৰ কাৰণে থৈছে। আৰু মই ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পায়।